হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো বৰ্তমান ভালে আছে। মোৰ বৰ্তমান ভালেই। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ পাতত দিয়া পিঠা। পাতত দিয়া আৰু কঁঠাল পাতত দিয়াও বনাব পাৰিব। এইটো কেনেকৈ বনাওঁ আপোনালোকে চাব। ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি আপোনালোকে ফেচবুক পেজত চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব। আৰু আপোনালোকে এতিয়া ষ্টাৰ্ট কৰোঁ। এয়া হৈছে শালি চাউলৰ পিঠা। ইয়াত অলপ নিমখ দি লৈছোঁ। নিমখ দি এইখিনি আটা মঠাৰ আগতে মঠি ল'ম। পানী অলপ দি লৈছোঁ। আৰু মোৰ এইফালে মঠা হৈ গৈছে। হৈ যোৱাৰ পিছত এয়া এতিয়া কঁঠাল পাতে এনেকৈ কঁঠাল পাত লাগিব আৰু মাৰি অলপ অলপ কাটি ল'ব লাগিব। মাৰি দেখিছে কিমানটোকে লৈছোঁ। তেনেকৈ কাটি এনেকৈ বাঁহটো বনাই ল'ব লাগিব। তাৰপিছত ইয়াত এতিয়া পিঠা বহাব লাগিব। এয়া হৈছে কঁঠাল পাতত দিয়া পিঠা। এয়া কঁঠাল পাতত দিয়াকেইটা বনাই হৈ গৈছে। গোটেইকেইটাতে পিঠা ভৰোৱা হৈ গ'ল। আৰু এয়া হ'ব কলপাতত দিয়া পিঠা। পিঠা লাডুটো লৈ ইয়াত কলপাতখিলাত দি লৈছোঁ। তাৰপিছত এনেকৈ মেৰিয়াই যাব লাগিব। কম পাততে হ'ব। আপোনালোকে এটা এটাকৈ বান্ধি থাকিব নালাগে। ইয়াত আকৌ ওপৰত এটা দি পেলানি আকৌ মোটোকাই দিলে হ'ব। এইফালে এয়া কলপাতৰ পিঠাটো গাঁঠি দি লৈছোঁ। আৰু এইফালে বনাই হৈ গ'ল কলপাতত দিয়া পিঠাকেইটা। আৰু এতিয়া এইফালে চৰু এটাত পানী গৰম কৰি লোৱা হ'ল। তাত এতিয়া দি দিলোঁ কলপাতৰ পিঠাবোৰ। আৰু এতিয়া দিছোঁ কঁঠাল পাতত দিয়া পিঠাকেইটা। অলপ দেৰি উতলাৰ পিছত এয়া নমাই আনিছোঁ। পানীখিনি গৰম হৈ আছে, নমাই দিছোঁ এতিয়া। আৰু এয়া কলপাতখিনি আৰু কঁঠাল পাতখিনি এৰুৱাই দিছোঁ। এয়া পিঠাকেইটা হৈ গৈছে। আপোনালোকে এনেকৈ খাইছেনে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আকৌ এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। ধন্যবাদ।